হেল্ল' ফ্ৰেণ্ডছ, টুডেজ টকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে খাই ভাল পোৱা দৈ বা দৈ গাখীৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। দৈত কি কি উপাদান থাকে, দৈৰ উপকাৰিতা কি কি, তাৰ বিষয়ে আহকচোন আজি কিছু কথা আলোচনা কৰোঁ। এই দৈৰ লগত অসমীয়াৰ সম্পৰ্ক অতি পুৰণি। ইয়াৰ ব্যৱহাৰ অসমীয়াসকলে অতীতৰ পৰা বিহু, বিভিন্ন উৎসৱ পাৰ্বণ তথা প্ৰায়ে কৰে আৰু ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো আমি অতি কৌশলী। এইটো আমি সকলোৱে জানো যে দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন দ্ৰব্য। সাধাৰণতে গৰু, ম'হ আদি পোহনীয়া জন্তুৰ পৰাই দৈ প্ৰস্তুত কৰা হয়। প্ৰকৃততে বেক্টেৰিয়া বিশেষ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয়। সেয়েহে আমাৰ প্ৰকৃতি প্ৰদত্ত উপকাৰী বেক্টেৰিয়া যেনে ষ্ট্ৰেপ্টোককাছ লেক্টিছ, ষ্ট্ৰেপ্টোককাছ থাৰ্মোফিলাছ আৰু ষ্ট্ৰেপ্টোককাছ বুলগেৰিকাছ আদিক এৱা গাখীৰৰ লগত সংযোগ ঘটাব পাৰিলেই আমাৰ অজানিতে গাখীৰ দৈত পৰিণত হৈ পৰে। প্ৰকৃততে বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে গাখীৰৰ কিন্নৰ ঘটাই দৈত পৰিণত কৰে। মন কৰিবলগীয়া যে গাখীৰত লেক্টোজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টোজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে। গাখীৰৰ দৰে দৈও পুষ্টিদায়ক খাদ্য। যিহেতুকে দৈৰ প্ৰস্তুতিৰ বাবে গাখীৰত কোনো নতুন উপাদানৰ সংযোজন ঘটোৱা নহয়, গতিকে গাখীৰৰ উপাদানবোৰ দৈতো থকাটো স্বাভাৱিক। কেৱল বেক্টেৰিয়াই ঘটোৱা বিপাকীয় কাৰ্যৰ ফলত গাখীৰত থকা উপাদানসমূহৰ অনুপাতিক মানৰ সামান্য তাৰতম্য ঘটিব পাৰে। সাধাৰণতে দৈত পাব পৰা মূল উপাদানসমূহৰ পৰিমাণ হৈছে প্ৰতি 100 গ্ৰামত পানী 89 গ্ৰাম, শক্তি 60 কিলোকেলৰি, প্ৰটিন 3.1 গ্ৰাম, চৰ্বি 4 গ্ৰাম, কাৰ্বহাইড্ৰেট 3 গ্ৰাম, কেলছিয়াম 150 মিলিগ্ৰাম, আইৰণ 0.2 মিলিগ্ৰাম, ভিটামিন এ 34 মিলিগ্ৰাম, ভিটামিন B1 0.05 মিলিগ্ৰাম আৰু ভিটামিন B2 0.16 মিলিগ্ৰাম। বিশেষকৈ ম'হৰ গাখীৰত থকা চৰ্বিৰ পৰিমাণ অধিক পোৱা যায়। দৈয়ে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰৰ গঠনত সহায় কৰে। বেক্টেৰিয়াৰ জৰিয়তে সাধিত ৰাসায়নিক পৰিৱৰ্তনৰ বাবে দৈত এফালে লেক্টোজৰ পৰিমাণ কম হয় আৰু আনফালে কেলছিয়াম ফছফৰাছৰ আনুপাতিক হাৰ বৃদ্ধি পায়। তদুপৰি বেক্টেৰিয়াৰ বিপাকীয় কাৰ্যৰ ফলত দৈত দুবিধ ভিটামিন B1 আৰু B2ৰ পৰিমাণ বিশেষকৈ বেছি পোৱা যায়। এই দুবিধ ভিটামিনে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰৰ গঠনত গুৰুত্বপূৰ্ণভাৱে ভূমিকা গ্ৰহণ কৰে। আনহাতে দৈত যি লেক্টিক এচিডৰ উৎপত্তি ঘটে, সি আমাৰ ক্ষুদ্ৰান্তত গেলেক্টোজ আৰু গ্লুক'জ নামৰ শক্তি উৎপাদনকাৰী উপাদানৰ সৃষ্টিত সহায় কৰে। লগতে গ্ৰহণী, টাইফয়েড বা ডায়েৰিয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্তত থকা স্লিমা বৰ্ণৰ যি ক্ষতি হয়, তাৰো স্বাভাৱিকৰণত ই সহায় কৰে। সেইদৰে এণ্টিবায়টিক ঔষধ সেৱনৰ ফলত ৰোগীৰ ক্ষুদ্ৰান্তত থকা উপকাৰী বেক্টেৰিয়াৰ যি ক্ষতি হয়, সেই ক্ষতিপূৰণতো দৈয়ে যথেষ্ট সহায় কৰে। প্ৰাপ্ত তথ্য মতে পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে দৈ সৰল, কোমল আৰু সহজে হজম কৰিব পৰা এবিধ পুষ্টিকৰ খাদ্য। সেয়েহে দুৰ্বল হজম শক্তি থকা লোক, ৰোগী আৰু শিশুৰ বাবে ই অতি উপকাৰী বুলি কোৱা হৈছে। দৈয়ে হিউমেন ইমিউন ডেফিচিয়েঞ্চি ভাইৰাছৰ সংক্ৰমণতাক বহু পৰিমাণে হ্ৰাস কৰে। লেক্টোবেচিলাছ দৈত উপস্থিত থকা ৰেমনোছা GR1ৰ দ্বাৰা ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্যক্ষমতাত যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখা গৈছে। ভিটামিন বি, ই, ফলিক এচিড, চেলেনিয়াম আৰু ৱে প্ৰটিন HIV ব্যৱস্থাপনাত দৈত উপলব্ধ অতি উপকাৰী উপাদান। এইদৰে দৈয়ে এক নিৰাপদ, কম খৰচী আৰু প্ৰাকৃতিক পদ্ধতি প্ৰদান কৰে যিয়ে অণুজীৱৰ বিৰুদ্ধে বাধাৰ সৃষ্টি কৰে। কৰ্কট ৰোগ প্ৰতিৰোধতো দৈয়ে যথেষ্ট পৰিমাণে সহায় কৰে। বিশ্বজুৰি তৃতীয় সৰ্বাধিক সঘনাই হোৱা কৰ্কট ৰোগ অৰ্থাৎ বছৰি 10 লাখতকৈও অধিক ৰোগীৰ ক্ষেত্ৰত গেষ্ট্ৰ'ইণ্টেষ্টিনেল ট্ৰেক্ট কেঞ্চাৰ, গেষ্ট্ৰিক কেঞ্চাৰ, খাদ্য নলীৰ কেঞ্চাৰ আৰু কলৰেক্টেল কেঞ্চাৰ হয়। কৰ্কট ৰোগৰ চিকিৎসাৰ সময়ত আৰু পিছত ৰোগীৰ দ্ৰুত আৰোগ্যত সহায় কৰে। দৈত প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থৰ সঠিক সংমিশ্ৰণ থকাটোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত যথেষ্ট সহায় কৰে। প্ৰ'বায়'টিক বেক্টেৰিয়া থকা দৈয়ে টিউমাৰ গঠন আৰু প্ৰসাৰত বাধা দিয়ে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে গাখীৰত থকা বিটা ইনফেণ্টিছ, বিটা বিফিডাম, বিটা এনিমেলিছ, এল এচিডোফিলাছ আৰু
এল পেৰাকেচিয়াই MCF7 স্তন কেঞ্চাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে। এইদৰে প্ৰ'বায়'টিক বেক্টেৰিয়া আৰু বিভিন্ন পুষ্টিকৰ উৎপাদনযুক্ত দৈয়ে টিউমাৰ প্ৰতিৰোধ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। ডায়েবেটিছ আৰু লিপিড প্ৰফাইল নিয়ন্ত্ৰণ কৰাত দৈয়ে যথেষ্ট পৰিমাণে সহায় কৰে। টাইপ 2 ডায়েবেটিছ মেলিটাছত ফ্ৰী ৰেডিকেলছৰ উৎপাদন বৃদ্ধি হয় আৰু ই এণ্টিঅক্সিডেণ্ট প্ৰতিৰক্ষা ব্যৱস্থা বিকল কৰি পেলায়। দৈত থকা প্ৰ'বায়'টিকে ৰিয়েক্টিভ অক্সিজেন স্ক্ৰেভেঞ্জ কৰি আমাৰ এণ্টিঅক্সিডেণ্ট প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰে। টাইপ 2 ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ডিছলিপিডিমিয়া হ'ল হৃদযন্ত্ৰৰ ৰোগৰ প্ৰধান কাৰণ। এক অধ্যয়নত দেখা পোৱা গৈছে যে দৈ খোৱাৰ ফলত মুঠ কলেষ্টেৰল 4.5% হ্ৰাস পায় আৰু LDL-C 7.5% হ্ৰাস পায়। দৈয়ে অনিদ্ৰা দূৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। অনিদ্ৰা মানে শোৱাৰ সময়ত শুব নোৱাৰাটো বুজায়। লক্ষণসমূহৰ ভিতৰত অস্থিৰতা অনুভৱ কৰা, ক্লান্তি, খিংখিঙীয়তা, উদ্বেগ, হতাশা, মনোনিৱেশ কৰাত অসুবিধা, মূৰৰ বিষ আৰু পাচনতন্ত্ৰৰ সমস্যা। এই সমস্যাবোৰৰ পৰা বাচিবলৈ শোৱাৰ আগত দৈ খালে ভাল। ট্ৰিপ্টোফেন হৈছে আমাৰ শৰীৰৰ এটা প্ৰাথমিক এমিনো এচিড, যিয়ে চেৰ'টনিন আৰু মেলাটনিন উৎপন্ন কৰে, যিবোৰে টোপনি অনাত সহায় কৰে। অধ্যয়নত প্ৰমাণিত হৈছে যে মেলাটনিন, মেগনেছিয়াম আৰু জিংকযুক্ত খাদ্য 4 সপ্তাহৰ বাবে দৈনিক গ্ৰহণ কৰিলে টোপনিৰ মানদণ্ড ভিটামিন B12এ বিভ্ৰান্তি, ডিমেনচিয়া আৰু ভাগৰ ৰোধ কৰে। ভিটামিন B5ৰ পৰা উপশম পায় মানসিক চাপ আৰু উদ্বেগ। ফলিক এচিডে হিমোগ্ল'বিনৰ উৎপাদনত আৰু ঘনত্ব বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। এই উপকাৰী উপাদানবোৰ দৈত যথেষ্ট পৰিমাণে আছে, সেইবাবে দৈ খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও যকৃতৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাত দৈয়ে যথেষ্ট পৰিমাণে সহায় কৰে। আজি দৈৰ বিষয়ে কিছু তথ্য আপোনালোকৰ লগত আলোচনা কৰিলোঁ। যদি আপোনালোক অলপ হ'লেও উপকৃত হ'ল তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।